হয়, গোলাঘাট জিলাৰ মৰঙী মৌজাৰ মুৰফুলনি যি চাহ বাগিচা আছে, সেই চাহ বাগিচা ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ অন্তৰ্গত। কিন্তু এই চাহ বাগিচাখনৰ চাহ শ্ৰমিকসকলৰ যি অৱস্থা, সেয়া আচলতে সঁচাকৈ দুখ লগা। আৰু এই চাহ শ্ৰমিকসকলে যাৰ বাবে এতিয়া প্ৰতিবাদত নামিবলগীয়া হৈছে, যিসকল চাহ শ্ৰমিকে আচলতে পুৱা 6 বজাৰ পৰা 7 বজাৰ পৰা চাহ বাগিচাৰ সেই গছবিলাকৰ চাহ বাগিচাৰ যিসমূহ গছ আছে, সেই গছবিলাকৰ লগত একাত্ম হৈ পৰে। চাহ বাগিচাখনৰ বিভিন্ন কামত যোগ দিয়ে এইসকল চাহ বাগিচাৰ কৰ্মচাৰী বা এইসকল চাহ বাগিচাৰ বাসিন্দা, এইসকল চাহ শ্ৰমিকে বছৰ বছৰ ধৰি ককা আজোককাৰ দিনৰ পৰাই এইসকল চাহ বাগিচাই মুৰফুলনিৰ যিখন চাহ বাগিচা আছে, এই চাহ বাগিচাখনৰ এইসকল শ্ৰমিকে মুৰফুলনি চাহ বাগিচাত কাম কৰি আহিছে। কোনো কাৰোবাৰ যদি ককাকে এইখন চাহ বাগিচাতে কাম কৰি আচলতে নিজৰ জীৱন শেষ কৰিছে, কোনোবাৰ দেউতাকে কৰিছে, কোনোবাৰ আইতাকে কৰিছে। কিন্তু এইসকল চাহ শ্ৰমিকৰ দুখ দুৰ্দশা কিয় নুবুজে চৰকাৰ তথা এই চাহ বাগিচাখনৰ কৰ্তৃপক্ষই? অতিকে এটা আচৰিত কথা। এইসকল চাহ শ্ৰমিকৰ আজিৰ তাৰিখত মজুৰি কিমান আপোনালোকে জানেনে? এইসকল চাহ শ্ৰমিকে দিনটো কাম কৰি মাত্ৰ 205 টকাৰ পৰা 210 টকা পায়। অতি দুখ লগা কথা। আৰু প্ৰত্যেক দিনাই এইসকল চাহ শ্ৰমিকক বঞ্চিত কৰি আছে চাহ বাগিচাৰ কৰ্তৃপক্ষই অথবা চৰকাৰে। বিভিন্ন সময়ত চৰকাৰখনে কৈ অহা আমি শুনো যে চাহ শ্ৰমিকৰ মজুৰি 351 টকালৈ বৃদ্ধি কৰিব, চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধান কৰিব। হয়, কিছুমান সমস্যা দূৰ কৰিছে, একেবাৰে নুই কৰিব নোৱাৰি। যেনেধৰণৰ চৰকাৰে বৰ্তমান সময়ত যিসমূহ চাহ বাগিচা আছে, চাহ বাগিচাসমূহৰ যিসমূহ বাট পথ আছে, সেয়া উন্নত কৰিছে, সেয়া নিশ্চয়কৈ শলাগ ল'বলগীয়া। কিন্তু বাট পথহে উন্নত হৈছে, এইসকল চাহ শ্ৰমিকৰ জীৱন যাপনৰ যি পদ্ধতি, সেয়াও কিন্তু উন্নত হোৱা নাই। এইসকল চাহ শ্ৰমিকে বৰ্তমান 205 টকা লৈ, দিনটোত 205 টকা লৈ হাজিৰা কৰিবলগীয়া হৈছে। যিসকল চাহ শ্ৰমিকে অতীজৰে পৰা বাগিচাৰ যিসমূহ চাহ গছ থাকে, সেই চাহ গছসমূহক আচলতে ডাঙৰ কৰে, চাহ গছবিলাক সুন্দৰকৈ কেনেকৈ ৰাখিব লাগে, সেই কথাবিলাক লক্ষ্য কৰে। কিন্তু যিসকল চাহ শ্ৰমিকে আচলতে চাহ বাগিচাখনক সংৰক্ষণ দিয়ে, চাহ বাগিচাখনৰ বাবে কাম কৰি যায় যুগ যুগ ধৰি, সেইসকল চাহ শ্ৰমিকে মাত্ৰ 205 টকা পায়। কিন্তু তাৰ পৰিৱৰ্তে যিসকল বাগিচাৰ কৰ্তৃপক্ষ আছে বা বাগিচা পৰিচালক আছে বা যিসমূহ অন্য বিষয়ববী আছে, তেওঁলোকৰ কিন্তু যি দৰমহা বা যি মাননি, সেয়া কিন্তু অধিক হয়। যাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে এইসকল চাহ শ্ৰমিক। তেওঁলোকেও বিচাৰে তেওঁলোকৰ সন্তানে এখন ভাল বিদ্যালয়ত পঢ়ক, তেওঁলোকৰ সন্তানে উন্নত খাদ্য খাওক, এনেধৰণৰ কথাবিলাক তেওঁলোকেও চিন্তা কৰে। কিন্তু 205 টকা মজুৰি লৈ দিনটো হাজিৰা কৰি আজিৰ তাৰিখত 1 লিটাৰ মিঠাতেলৰ দাম 200 পৰা 250 টকাৰ ভিতৰত। কিন্তু তেওঁলোকে 1 লিটাৰ মিঠাতেল কিনিব নোৱাৰে তেওঁলোকৰ দিনটোৰ হাজিৰাই। গতিকে এনেধৰণৰ কথা আজি হৈছে। চৰকাৰে কিন্তু বিভিন্ন সময়ত প্ৰতিশ্ৰুতি দিয়ে যে চাহ শ্ৰমিকসকলৰ বাবে বিভিন্ন সুবিধা কৰিব, চাহ শ্ৰমিকসকলৰ বাবে মজুৰি বৃদ্ধি কৰিব, চাহ শ্ৰমিকৰ যিসমূহ আচলতে সুবিধা আছে, সকলো সুবিধা প্ৰদান কৰিব। সেয়াই কিন্তু নিৰ্বাচনৰ পূৰ্বে কয়। নিৰ্বাচন পাৰ হোৱাৰ পিছত কিন্তু সেই প্ৰতিশ্ৰুতিসমূহ প্ৰতিশ্ৰুতি হৈ ৰয়। আৰু আটাইতকৈ ডাঙৰ কথা, মুৰফুলনি চাহ বাগিচাৰ যিসকল শ্ৰমিক, তেওঁলোকে এটা কথা কৈছে যে এই চাহ বাগিচাখনে বছৰ বছৰ ধৰি কিন্তু কোম্পেনীয়ে লছ বুলি কৈ আছে, কোম্পেনীৰ লাভ হোৱা নাই বুলি কৈছে। তেওঁলোকক কোৱা কথা সেইটো। কোম্পেনীৰ সদায় লষ্টত থাকে। আৰু তেনেধৰণেই আচলতে এইসকল চাহ শ্ৰমিকক বঞ্চিত কৰি আহিছে, এইসকল চাহ শ্ৰমিকক দীৰ্ঘদিনে বঞ্চিত কৰি আহিছে, যাৰ বাবে এতিয়া প্ৰতিবাদ কৰিছে। তেওঁলোকৰ বিভিন্ন দাবী আছে। তেওঁলোকৰ মূল দাবী হৈছে তেওঁলোকৰ যি মজুৰি আছে, সেই মজুৰি 351 টকালৈ বৃদ্ধি কৰক।
ভ্ৰমণ ভাত্তা বৃদ্ধি কৰক, শ্ৰমিকৰ ঘৰ ভাড়া বৃদ্ধি কৰক, শ্ৰমিকে নতুনকৈ ঘৰ নিৰ্মাণকে আদি কৰি বিভিন্ন দাবীত আচলতে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল শ্ৰমিকে। আৰু এয়া মাত্ৰ প্ৰতিবাদৰ এটা অংশ। এইসমূহ দাবী যদি শীঘ্ৰে পূৰণ নকৰে চৰকাৰ তথা বাগিচা কৰ্তৃপক্ষ, তেতিয়াহ'লে কিন্তু ইয়াতকৈ জংগী আন্দোলন কৰিব বুলি তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে। বিগত আমাৰ যিবিলাক চৰকাৰ হৈ আহিছে সেই চৰকাৰক লৈ পেলাই আমাক মানে গোটেই চাহ শ্ৰমিকক আমাক প্ৰতাৰণা কৰি গৈ আছে। যিহেতু গোটেই ভাৰতবৰ্ষত আমি যি হিচাপে এটা পৰিচিত হৈ আছোঁ, আমাৰ অসম দেশখনক গোটেই চাহ জনজাতিৰ লৈ পেলাই গোটেই এটা শুৱলা নাম এটা আছে, যাৰ ফলত নেকি গোটেই বিশ্বই তাক পৰিচয় কৰে। আৰু তাৰ ফলত আজি গোটেই আমাৰ চাহ জনজাতিবিলাকক যিটো চৰকাৰে প্ৰতাৰণা কৰি পেলাই যিটো মজুৰি দি বা যি এটা সা সুবিধা দি গৈ আছে, সেইটো কিন্তু আমি সুখী নহয়। আৰু সেইটো হিচাপত আমি কোনো মতে আমাৰ পৰিয়ালবিলাকক আমি কেতিয়াও চলাব নোৱাৰিছোঁ, যাৰ ফলত নেকি আমাৰ নিজৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত একেবাৰে আন্ধাৰ হ'বলগীয়া তেনেকুৱা পৰিস্থিতি আমি পৰিলক্ষিত দেখা পাই গৈ আছোঁ। আমি আজিৰ বজাৰত যিটো নেকি জুই চাই দাম হৈ গৈ আছে, আৰু সেই জুই চাই দামত আমি যিটো এটা আমাৰ নিজৰ ঘৰৰ কাৰণে যি সা সামগ্ৰী আনিবৰ কাৰণে যদি আমি ভাবোঁ, মনতহে ভাবোঁ, কিন্তু আমাৰ সেই মানে মনৰ ভবা কথাটো আমি পূৰণ কৰিব নোৱাৰোঁ। আজি প্ৰতিবাদ কৰিছোঁ এইটোৰ কাৰণে, আমাৰ যিটো মজুৰি আমাৰ লেবাৰবিলাকৰ 351 টকা যিটো চৰকাৰে আমাক দিম বুলি কৈছিলে, সেইটো আমাক একেবাৰে মিছলীয়া হৈছে। আৰু আমাৰ উপকৰ্মচাৰীসকলৰ যিটো নেকি বেতন, সেই বেতনৰ পৰাও আমাক মানে একেবাৰে ঠগালেখীয়া কাম কৰি গৈ আছে। আৰু আমি যি হিচাপত উপকৰ্মচাৰীসকলে আমাৰ ভ্ৰমণ ভাত্তা যিটো হিচাপত পাব লাগে, আমাৰ কৰ্মচাৰীসকলে 17-18 হাজাৰ 20 হাজাৰলৈকে তেওঁবিলাকে পায় ভ্ৰমণ ভাত্তা, কিন্তু উপকৰ্মচাৰীসকলে যিটো হিচাপত পাব লাগে নিম্নতম হ'লেও আমি কমচে কম মানে 10 হাজাৰ টকা আমি পাব লাগে। আৰু সেইটো হিচাপত আমি এই ধাৰণাখন দিব লগাৰ কাৰণে আমি বাধ্য হৈছোঁ, যাৰ ফলত নেকি আমি একেবাৰে মানে আৰু একো বিচৰা নাই। আমাৰ লেবাৰকেইটাৰ যিটো নেকি সা সমস্যাবিলাক যদি চৰকাৰে পূৰণ কৰে, তাৰ ফলত আমি একো কৰিবলৈ নাই। আৰু যদি নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ আৰু জংগী মানে ধাৰণা দিবৰ কাৰণে আমি বাধ্য হ'ম। Subscribe my channel and press the bell icon to all notification.